মই স্বাগতম জনাইছো আৰু আজি মই মোৰ অকণমানি বাগিচাখন মই দেখাবলৈ লৈছো আৰু চাব কাৰণ মই ফুল খুবেই ভাল পাওঁ আৰু মোৰ লগত আছে মোৰ বান্ধৱী মোৰ একদম স্কুলীয়া ফ্ৰেণ্ড হয় একদম আমাৰ মানে আহা বছৰকে আমি মানে 25th year মানে 25th হ'ব আমি মানে সিলভাৰ জুবলি পাতি মোৰ বাৰ্থডে কালি মোৰ বাৰ্থডে গ'ল আৰু বাৰ্থডে কাৰণে আহিছিলে আৰু বাৰ্থডে কাৰণে আৰু এটা আলহী আছে আমি হেতু দেখাম আৰু ইয়া হৈছে স্বপ্না আমি ক্লাস 8 ৰ পৰা আমি একেলগে স্কুলত পঢ়িছো ক্লাস 8 ৰ ফ্ৰেন্ড আমি তাৰ পাছতে আৰু বাৰ্থডে বুলি আৰু ইয়াতে মোৰ বাৰ্থডেটো আৰু এটা আলহী আছে জুজু কাম সে হেল্ল হাই ই মানে বাৰ্থডে বুলি সুমা দিয়ে আছে চুমু দিয়ে আছে আমাক চুমু দিয়ে আছে না নামটো জুজু আমি আৰু ইয়াৰ কাৰণে কইনাও বিচাৰি ফুৰিছো কইনা বিচাৰিছো আমি কইনা নি এৰেঞ্জ হৈ গল আমাৰ বহুত ধুনীয়া হয় না জুজু হয় না ইছাম তাসা ফুটি আজি ৰাতিপুৱা ব্ৰাদাৰ একেবাৰে বহুত ফুটি আৰু এতিয়া মই ফুলবোৰ দেখাম একচুয়ালি মই ফুল ভাল পাওঁ মই ফুল এফালৰ পৰা ৰুই যাওঁ কিন্তু মানে ফুলৰ এক্সপাৰ্ট আকৌ এয়া স্বপ্না চেতিয়া নহয় দে ইমান এক্সপাৰ্ট জাস্ট অকণমান জানো আৰু তাৰছত তাই ক'ব আপোনালোকক কোনটো ফুল কেনেদৰে কেয়াৰ কৰিব লাগে মই জাস্ট ৰুই থওঁ হৈ যায় কিন্তু তাই আকৌ কেয়াৰ কোনটো ল'ব লাগে সেইটো ভালকে জানে মই প্ৰথমে মই দেখাওঁ জিজি প্লান্টটো মোৰ এইটো আছে মোৰ জিজি প্লান্টটোৰ মই ফটো দেখাওঁ আপোনালোকক কেনেকুৱা লাগিছে ফটো এইটো চাওকচোন ইমান ধুনীয়া হৈছে মানে ক'ব নোৱাৰি আৰু এইটো কালাৰটো বহুত বেছি মানে ধুনীয়া হৈছে মই কিন্তু দেখি মই খুশ হৈ আছো মানে এইটো কাৰণ এইটো পুৰা গ্ৰীনটো বহুত চিকচিকাই আছে মানে বহুত কষ্টলি প্লান্টটো হয় বহুত কষ্টলি প্লান্ট হয় কিন্তু মই এটা ডাল আনি পেলাই ৰুইছিলো জানা এটা ডাল এটা চিঙি আনি ৰুই থৈছিলো আৰু তাৰ পাছতে এইটো গ্ৰো হৈছে কিন্তু টাইম লাগিছে ই এক বছৰতকৈ বেছি হ'ল লাহে লাহে বাঢ়ে এইটো বহুত লাহে লাহে বাঢ়ে মোৰ জিজি প্লান্টটো এইটো একচুয়ালি বহুত ধুনীয়া হৈছে কালাৰটো আৰু ইয়াতে অলপমান এই কণী বাকলি দি থোৱা আছে মই মানে মাজে মাজে কণী বাকলি দিওঁ আৰু কণী বাকলি দিলে ভাল হয় বুলি কয় আৰু বহুত ভাল ফাৰ্টিলাইজাৰ হয় কালাৰটো বহুত ধুনীয়া হৈ আছে একদম চিকচিকা লাগে একদম মানে হেৰি নিচিনা হয় এইটো মানে তেল ঘঁহি থোৱা নিচিনা লাগে এইটো কেয়াৰ অৱশ্যে বহুতে কয় এইটো বহুত কেয়াৰ ল'ব লাগে বুলি না একচুয়ালি জিজি প্লান্টক যিমান এভয়েড કરો সিমান বেছি ভাল হয় এহেতক মানে বেছি কেয়াৰৰ প্ৰয়োজন নাই বেছি পানী দিব নালাগে ইমান ভাল জিজি প্লান্ট মই বাৰু ইমান সময়ও নাপাওঁ গতিকে মই ৰুই আনি থোৱা আছে কিন্তু মই জানানে এটা ডাল এনেকে কাটি আনিছিলো এইটো জুজুৱে ৰাতিপুৱা খাই দিলে জুজুৱে খালে মোৰ যে কি টেনচন হৈছিল তাইৰ টেনচন হৈছে তাইৰ টেনচন হৈছে যে জুজুৰ কিবা হ'ব নে মোৰ টেনচন হৈছে মোৰ ফুলটো খাই দিলে মোৰ টেনচন হৈছে পয়জনাছ নেকি কেনেবাকে মানে জুজুৰ কিবা হৈ যাব মোৰ কাৰণে বহুত টেনচন কিন্তু তাইৰ টেনচন হৈছে ফুলটোৰ এটা পাত খাই দিলে আৰু এইটো কি নাম হয় একচুয়ালি মই নামবোৰ জানানে মই ৰুই থওঁ এইটো হৈছে গোল্ডেন ফিলোডেন্ড্ৰন বুলি কয় এইটো বহুত এয়াৰ পিউৰিফাই কৰে মানে তোমাৰ ঘৰৰ ভিতৰত থলে আৰু এইটো বহুত মোৰ ইয়াতে জানানে একো সাৰ চাৰ দিওঁ মানে খালি মই কি হয় পাচলি বাকলিবোৰ মই শুকুৱাই থওঁ তেনেকে দিওঁ মাটিৰ লগত কাৰণ ইয়াতে মাটি মই চেঞ্জ কৰিবলৈ মাটি আনা নহয় একেখিনি মাটিকে থাকিলেও দিগদাৰ হয় মই মানে সেইখিনি পাচলি বাকলিৰ লগত থৈ যাওঁ আকৌ নেক্সট মই সেইখিনি দিওঁ ধুনীয়া হৈছে তাৰমানে একো ইমান হেৰি নকৰা যে কিন্তু এইটো কালাৰটো বহুত ধুনীয়া হৈছে এইটো কি নামটো এইটো গোল্ডেন ফিলোডেন্ড্ৰন বুলি কয় আচ্ছা এয়াৰ পিউৰিফাই হয় আৰু মোৰ ইয়াতে যোনবোৰ আছে চবে এয়াৰ পিউৰিফাই আছে আৰু এইটো দেখা এইটো চাওক আপোনালোকে এইটো হৈছে ডিফেন্ট বেকিয়া এইটোতো বহুত বেছি দামকেন বুলিও কয় মানে এইটো খালি অলপ পয়জনাছ দে এইটো সৰু বাচ্চা থাকিলে মানে বাচ্চা বা ডগি সুগি থাকিলে অকমান দিগদাৰ হয় পেটছ থাকিলে খাই দিলে মানে অকমান দিগদাৰ হয় কিন্তু দেখিবলৈ বস্তুটো বহুত ধুনীয়া মানে ইমান ধুনীয়া লাগে দেখিবলৈ আৰু এইটো ইমান ধুনীয়া হৈছে চাওকচোন পাতৰ মানে কালাৰে চালাৰে মানে এভয়েড কৰিব নোৱাৰি আৰু মানে ইমান ধুনীয়া পয়জনাছ বুলি কয় যদিও এইটো ইয়াৰ বহুত ভেৰাইটিজ আছে এইটোৰো ইমান কেয়াৰ দৰকাৰ নাই কিন্তু পানীটো অলপ কম দিব লাগে মানে শুকাই গ'লেহে পানী দিব লাগে আৰু হৈছে এইটো মই কালি বাৰ্থডে গিফ্ট পাইছো আৰু মই ফুল ভাল পাওঁ বুলি কোৱাৰ কাৰণে মোক চবে ফুলেই দিয়ে যোৱা বাৰ্থডেতে এইটোতো 3 জোপা মোক ফুল দিছে আৰু এইবাৰ মই দেখাম আপোনালোকক মোৰ অকণমানি কাজিৰঙাখন এইয়া চাওক
এইটো এতিয়া ফুল ফুলি আছে এটা ফুল ফুলি গ'ল আৰু এটা ফুল এৰিয়া এইটো হৈছে আমাৰ ৰিলিজ আৰু আমি আমি অসমীয়াত কয়তো মাটি কপৌ বুলি কওঁ জানানে মাটি কপৌ বুলিও আমাৰ গাঁওবিলাকত কোৱা হয় এটা এটা মানে পিঁয়াজৰ নিচিনা এটা আলু হয় সেই আলুটো ৰুই দিলেও আপোনাৰ হয় আৰু তাতোকৈ ডাঙৰ কথা সেই আলুটো নহয় কিবা আমাৰ অসমীয়া দৰৱতো কিছুমান দৰৱতো দৰকাৰ হয় কিন্তু মই কি দৰৱত দৰকাৰ হয় এজোপাৰে আলুটো কিন্তু কি কেনেকৈ দৰকাৰ হয় মই ইমান ভালকৈ নাজানো কিন্তু মই ইয়ালৈ ভাল টাব এটা কিনিব লাগিব এইটো আকৌ মোৰ সেই পুৰণা ফিল্টাৰ এটা বহাই থৈ দিছোঁ তাৰপাছত এইটো হৈছে স্নেক প্লেণ্ট এইটো ভেৰাইটি হয় এইটো য়েল্লো এইটো বহুত ধুনীয়া হয় টাবটো ভাল হৈ থাকি ভালকৈ ৰাখিলে আৰু ভাল লাগে মই জাষ্ট দি থৈছোঁ এইটো আকৌ স্বপ্নাই মোক গিফ্ট কৰা এইটো মই গিফ্ট কৰা ইমান ডাঙৰ হ'ল তাই তাৰপাছতে ইয়া মোৰ অকমানি ইয়া চৰাই কাজিৰঙা আৰু এইখন ৱাল চাওক এইটো হৈছে এইটো হৈছে ফিচ বোট এই আমাৰ বাইদেৱে আকৌ খুব একেবাৰে ৰিলচ বনায় আপোনালোকে চাব তাই ইনষ্টাগ্ৰামত গৈ স্বপ্না চেতিয়াই মুনমুন এই কেনেকুৱা ৰিলচ বনায় মানে একদম ফালি দি থাকে একেবাৰে ইনষ্টা তাৰপিছতে আৰু এইটো 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 কি প্ৰজাতি হয় এইটো মই নামটো নাজানো দেই এইটো কি কিন্তু চাব লাগিছে এইটো চাব লাগিব আপোনালোকে যদি জানে মই কমেণ্টত জনাবচোন এইটো নামটো আচলতে মই ফুলবোৰ ৰুই থওঁ ইমান মই নামবোৰ নাজানো এইটো বাৰু চবেই চিনি পায় এইটো বহুত এয়াৰ পিউৰিফাই হয় এইটো স্পাইডাৰ প্লেণ্ট সেইটোতো চবেই জানে এইটো হৈছে তোৰ বেম্বো লাকি বেম্বো এইটো ভেৰাইটি হয় এইটো অকল গ্ৰীণ নহয় মানে অকণমান বেলেগ হয় এইটো পাতটো বহুত মৰম লগা হয় আৰু সেই মানি প্লেণ্ট য'তে ত'তে কয় বোলে মানুহে পইচা হয় বুলি মই বোলো মানি প্লেণ্টকে যেনি তেনি ৰুই দিছোঁ বুজিছানে কিন্তু কি হ'ব আৰু এইখন তাৰপিছতে যেনি তেনি আৰু এই গছডালৰ নাম নাজানো এই গছডাল কিন্তু ইমান বাঢ়ে আমি আকৌ এনেই মানে আঙুৰ লতা বুলি কৈ থৈ দিছোঁ আৰু দেই এইটো আমি মৰমতে দিয়া নাম আঙুৰ লতা এইটো যেনি তেনি বাঢ়িছে আৰু ইয়াৰ পৰা এতিয়ালৈকে মানে বহুতে নিলে দেই দেখি আহি ঘৰটোলৈ আহি চবৰে মানে এইটো কৰ্ণাৰ এই যুগজোপা বহুত মানে চকুত পৰে সিহঁতৰ আৰু চবেই মই এটা নিম বুলি কয় দি দিওঁ আৰু কিন্তু দিলেও মানে বহুত বাঢ়ে তাত বিশেষ একো কষ্টও কৰিব নালাগে জাষ্ট পানী দি থাকিলে হয় আৰু এইজোপা হৈছে আমব্ৰেলা পামজোপা মই উঠাই আনি মই ৰুলো আহি কিন্তু ভাল হৈছিলে জানানে এইবোৰ শুকাই গৈছে আৰু পানী কম হৈছে আমব্ৰেলা পামটোত ইয়াক অকণমান পানী বেছি দৰকাৰ হয় আৰু মানে এইটো বস্তু সাধাৰণতে মানে তোৰ খুব মানে পানী কাষত বা পুখুৰী চুখুৰী এনেকুৱা জেকা ঠাইপৰে মই উঠাই আনিছিলোঁ জেকা ঠাইতে থাকে আৰু ইয়াত সেইকাৰণে মাটিটো অকণমান জেকাকে লাগে তাৰমানে মই আচলতে পানী বাকীবোৰত কম দিওঁ যে বাকী যোনবোৰ প্লাণ্ট আছে চবতে পানী কম খায় নৰ্মেলি মানে প্লাণ্টবিলাকক পানী কমেই দিব লাগে বেছি প্লাণ্ট হ'লে প্লাণ্টটো বচাবলৈ দিগদাৰ হয় এইটো কিছুমান থাকে ন তাৰ মাজত অকণ বেছি পানী লাগে ই মানে জেকা জেগাত হয় যে সেইটো শুকাই গৈছে নেক্সট মই এইকেইটা হেৰি কৰিবি তই এইকেইটা কাটি পেলাবি যিকোনো প্লাণ্টৰ কাৰণে এনেকৈ যদি মৰি যাচোন তই কেঁচিখন আনি কাটিয়ে দে মোক নহ'লে থাকিয়ে যাব সেই তাতে আছে কেঁচিখন এইখন কাম কৰাই লওঁ তাই আহোঁতে থাকোঁতে কাম কৰাই লৈছোঁ তাই এবছৰ কাৰণ তাই মোৰ ঘৰলৈ এবছৰ মূৰত আহিছে মানে এক বছৰ মূৰত অহাৰ পিছত এতিয়া আহিছে সেইকাৰণে কাম কৰাইছে মোক দেখিছেনে আপোনালোকে এইকেইটা যেতিয়া এনেকুৱা বস্তুবিলাক থাকিব বা যিকোনো পাত এটা বেয়া হৈ যায় তেতিয়া কাটি দিব লাগে তাৰমানে কি হয় তেতিয়া গছজোপাই মানে এই যিটো মানে সি ট্ৰাই কৰে নিজকে সাৰ্ভাইভ কৰিবলৈ বা এনেকুৱা বেয়া বস্তুটোকে নিজকে মানে জীয়াই ৰাখিবলৈ কাৰণে ট্ৰাই কৰে এইখিনি হেৰি কৰে সেই তেনেকুৱা হ'লে এনেকুৱা বেয়া বস্তুখিনি কাটি দিব লাগে তেতিয়া কি হয় আপোনালোকৰ বাকী গছজোপাই মানে অকণমান নিজকে বাকীখিনি দিয়ে আৰু এতিয়া এইটো কাটি দিলে এতিয়া এইখিনি মানে ইণ্টাৰেষ্ট নিদিয়ে আৰু নিজে এতিয়া বাহিৰত পাত ওলাইছে ন এইকেইটা ধুনীয়াকৈ বাঢ়ি আহিব এতিয়া পানী এক খৰকে দিব লাগিব তেতিয়াহ'লে আৰু মোৰ এই বস্তুটো মোৰ নুফুলিলে এইবাৰ এইটো ডিচেম্বৰত যে ফুলে বুলি কয় এইটো তোমাৰ ক্ৰিছমাছ কেকটাছ এইটো এইবাৰ নুফুলিলে কিয় বা নহয় আগতে ফুলিছিলে কিন্তু মই এবাৰ চেঞ্জ কৰি দিলোঁ মাটিটো অকণ বেয়া হৈ আছিলে মই বেলেগ দুটা কৰি দিলোঁ দুটা কৰাৰ পিছতে এইবাৰ নুফুলিলে কিয় মানে বেছি ড্ৰাই হৈ থাকিলে নে কিবা এটা হ'ল আৰু প্ৰব্লেম এটা হ'ল কিবা হ'লেও তোৰটো বাচি আছে মোৰ ডিচেম্বৰ কেকটাছ দুটা মৰিয়ে থাকিলে হ'ব দে তোক মই এটা গিফ্ট দি দিম কি কালাৰ হয় এটা ৰেড আৰু এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ মানি প্লাণ্ট এইটো হৈছে
আপোনাৰ কেনেকুৱা দেখিছে চাবচোন চবে কয় আৰু এই চুকটো মানে এই ফুলখিনি মোৰ ভাল হৈছে বুলি এইটো আটাইতকৈ এইটো হৈছে আপোনাৰ মানি প্লান্টৰ এটা প্ৰজাতি দুটা আছে মাৰ্বল এইটো মাৰ্বল নে কি হয় কনফিউজন আছে এইটোক মাৰ্বল কয় নে এইটোতো মাৰ্বলে কয় বাৰু এইটো মাৰ্বল নিচিনা বেছি লাগে এইটোত কিবা কিং মানি প্লান্ট কুইন নে কিং কিবা এটা আছিলে ইয়াৰ নামটো কিন্তু মই বহুতে হেতুকো মাৰ্বল বুলিয়ে কয় কিন্তু মই হেতু মাৰ্বল বুলি কনফিউজন আছে এইটো খুব মানে ভাল হৈছে বাৰু একো মানে মই সদায় মানে কি হৈছে মই বেছিভাগ মানে আপোনাৰ মই কষ্ট কৰিব নলগা মানে প্লান্টছবোৰহে লগাওঁ কাৰণ মোৰ সময়ো নাথাকে প্লাছ তাৰ মাজতে মানে কি হয় আপোনাৰ আৰু গ্ৰীনাৰী মোৰ যোনবোৰ ফুলতকৈ মানে ছিজন ফ্লাৱাৰবোৰতকৈ এইবোৰ বেছি ভাল পাওঁ কাৰণ ছিজন ফ্লাৱাৰবোৰ দুখ লাগি যায় তাৰপিছতে মৰি যায় নাইকিয়া হৈ যায় আৰু এইটো আকৌ যোৱা বছৰৰ পৰা ইমান ডাঙৰ হৈছে ইমানকণ হৈছে যোৱা বছৰ এই মোক গিফ্ট দিছিলে আৰু ইয়াতে মই দুটামান বস্তু পচাই থৈছো জানো হ'ব নহয় আৰু এইবিলাক হৈছে হেৰিয়াৰ ডাল কেতিয়াবা ওলাই যায় দেই মই এজোপা মই গিফ্ট দিলো মানে বগেনভেলিয়া জোপা এনেকৈ শিপাবোৰ ওলাই যায় শিপাবোৰ ওলোৱাৰ পিছত আপুনি ৰুই দিব লাগে অলপমান সেই আৰু এজোপা বগেনভেলিয়া আছে মই এনেকৈ ডালে ৰুইছিলোঁ বগেনভেলিয়া ফুল ফুলিলে মই এটা ঘৰলৈ পঠাই দিলোঁ শিৱসাগৰলৈ আৰু এটা নতুনকৈ এই বছৰ হোৱা এইটো হয় এইবাৰ পিংক কালাৰটো মই ঘৰলৈ লৈ গ'লোঁ আৰু এইটো যোৱাবাৰ বাৰ্থডেত মোক হেৰি য়েল্ল' কালাৰ গোলাপটো ভাল হোৱা নাই জানানে য়েল্ল' কালাৰ ফুলিছিলে কিন্তু কিয় জানো বেছি ৰ'দ পাইছে নে কি বুজি পোৱা নাই এটা সাৰ্কুলেট এটা তই কি এইবিলাকো লগাইছ নেকি বা এইটো হেৰি নহয় জানো কাৰ্পেট গাছ নেকি কাৰ্পেট গাছ নে নহয় মই এতিয়া এই তলত কাৰ্পেট গাছো আছে আৰু দুবৰি মই দুবৰি বুলিয়ে লগাইছো মই মানে পূজা কৰোঁতে কেতিয়াবা লাগে যে এইটো হেৰি গ্ৰাউণ্ড অৰ্কিড নহয় জানো এইটো গ্ৰাউণ্ড অৰ্কিড নহয় এইটো খাজুৰ হয় খাজুৰ খাই যে গুটিটো পেলাই দিছিলো ওলাই গ'ল কি কৰিম দুটা এইটো এটা সেইটো এটা পুলি মইতো আচৰিত হৈছো মানে পেকেটত অহা খাজুৰো এনেকে ওলাই যায় নেকি ওলাই গ'ল মই সেইকাৰণে ৰুই থৈ দিছো কি কৰিম এতিয়া কিবা হ'ব খেজুৰি হয় খেজুৰ বা দে খেজুৰ খাবলৈ আহিম আৰু এইটো কথা কওঁ আকৌ এৰ'হেড কয় এইটো মোৰ মাজে মাজে এটা পানী দি থাকো মই বিশেষ কষ্ট নকৰো বাৰু ফুলৰ লগত এইটো মানে সহজতে হোৱা প্লান্ট হয় আৰু এইটো একদম ইজি এইটো প্লান্ট গ্ৰ' কৰিবলৈ এইটো টেংগল হাৰ্ট এই আকৌ নামবোৰ খুব ভালকে জানে মইহে নাজানো আৰু এইটো এটা জিজি প্লান্টৰে হয় জিজি প্লান্ট নহয় এইটো কি হয় ডেভিল বেকবোন নিমখটো জিজিয়ে এটা প্ৰজাতি বুলি ভাবিছিলো কিন্তু এইটো মানে বহুত ধুনীয়া লাগে বহুতে 1000 লিভছ বুলিও কয় মানে ইয়াৰ বহুত লিভছ হয় না 1000 লিভছ বুলিও কয় আচ্ছা এইটো হৈছে মাদাৰ অফ 1000 দেখিছে না মাদাৰ অফ 1000 এইবোৰ দেখিছে নে কিমান পোৱালি আছে সিহঁতৰ নতুনকে লগাইছো আৰু আপোনালোকক কি দেখাওঁ এইটো এটা পাৰ্পল হাৰ্ট কিন্তু এইখিনি মোৰ বহুত বেয়া হৈ গৈছে জানো উখালি পেলাই দিলো এইটো যোনটো 9 o'clock বুলিও কয় বা আৰু এটা কিবা নাম আছে তাৰ কি আছিলে এইটো পৰ্টলুকাৰ এইটো চক মই ইয়াতে মানে সাৰ বনাই থাকো মানে মই এইটোতে মই মাটি যিমানখিনি মানে পেলনীয়া মাটি বা কিবা এনেকে কণী বাকলি পাচলি বাকলি ইয়াতে থৈ যাওঁ আৰু তাৰ পৰা আনি দি থাকো সেই এইটো নামটো এইটো আকৌ এইটো বহুতে কিবা এটা কয় ইয়াৰ নামটো কি পাৰ্পল ইয়াৰো কিবা এটা আছিলে দেই এই নামটো মই এতিয়া মনলৈ অহা নাই কিন্তু একেবাৰে আমাৰ টেঙেচি পাতখিলাৰ নিচিনাই আৰু খালি এইটো পাৰ্পল পখিলাজনী নিচিনা বাটাৰফ্লাই বুলিও বহুতে কয় এইটো ইয়াৰ নাম আছে মই একদম মোৰ মাইণ্ডত আছে কিন্তু মানে মুখলৈ অহা নাই কয় নহয় বাটাৰফ্লাই বুলিও বহুতে কয় এইটো ভাল হৈছে বাৰু এইটো তোৰ পাই আনিছিলো চাগে তাইৰ বাগানখন আকৌ বহুত ডাঙৰ হয় মই দেখাম বাৰু এদিন গৈ আৰু এইটো এতিয়া সৰু হ'ল বহুত এইটো নাম নাজানো দেই ময়ো নাজানো কি হয় এনেকে থাকে নেকি এনেকে ওলাই হৈ এনেকে আহি যায় মানে এটা প্লান এইটোকে মোক দিবি নেকি আজি লৈ যাবি এইটো প্লান মোৰ যোৱাবাৰ এই মোক দিছিলে মোৰ বাৰ্থডেত এইটো চব কিমান ধুনীয়া হয় পাতটো সৰু এক বছৰত কি ধুনীয়া হৈ গৈছে ইয়াৰ পৰা মই উখালি পেলাই আৰু এটা মই বনাম ভাবি আছো এই ফোনটো আহিছে সাইলেন্ট কৰি থাকো পিছত ফোন কৰি আছো এইটো মই আৰু এটা বনাম ইয়াৰে কিন্তু এই গিফ্ট দিছিলে আৰু এই নামটো কি হয়
এইটোৰ নাম মই পাহৰি গৈছো এই মানে পাহৰি গৈছো মোৰ একেবাৰে মন নাথাকে আৰু লগতে এটোৰটো হেৰিয়াৰে প্ৰজাতি স্পাইডাৰ প্লান্টে হয় কিন্তু ইয়াৰ লিখে আজিলৈকে মানে স্পাইডাৰ এই লাচিডাল কিন্তু ওলোৱা নাই এইটো মোৰ যে স্পাইডাৰ মই বহাবই ন কিয় জানো মোৰ যে স্পাইডাৰ নহয় মোৰ বহুত ভাল পাওঁ এইটো প্লান্ট কিন্তু কিয় জানো মোৰ যে স্পাইডাৰ প্লান্টটো নহয় মোৰ মনটো বহুত বেয়া লাগে মোৰ কিন্তু এইটো হৈছে বাৰু আৰু এটো মই কিনিছিলো পৰহি দিনাখন উদ্ধাৰছো কি ধুনিয়া টাব হয় ৰিটাৰ্ণ গিফট পাইছো মই বাৰ্থডে মই তাইক গিফট দিছো এক বছৰ মোৰ লগ পাইছো তো সেইকাৰণে মই তাইক দি দিছো ফুল ভাল পোৱা মানুহ এটা টাব দি দিছো ফুলটো নি দিছা গিফট ফুলটো নি দিছা টাবটো দি দিছো ইমান চাও ধুনিয়া তোৰবাৰ ফুল নিয়ে লগাম কেতিয়া মই ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ আমি সামৰিছো এইটো ভিডিঅ' আৰু পৰৱৰ্তী সময়ত কোনটো প্লান্ট কেনেদৰে গ্ৰ' কৰাব লাগে কেনেদৰে কেয়াৰ ল'ব লাগে এই সন্দৰ্ভত আমি আপোনালোকক জনাই যাম কিন্তু মই এইবিলাক ইউজবকে নাজানো এই জানে এই আপোনাক কৈ যাব আৰু কম বাৰু কেতিয়াবা আৰু দুই এটা ফুল থাকিলে পিছত একেদিনাখনে নেদেখাও আকৌ আৰু এটা কণ্টেণ্ট হ'ব লাগিব ন ঠিক আছে আজিলৈ আহিছো বাই বাই